Hey guys, welcome back to my channel. আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' বনাইছোঁ। বহুত দিন মানে প্ৰায় এবছৰেই হ'ল মই ভিডিঅ' বনোৱা নাই ইউটিউবত আৰু মন নাযায় হ'ল বিশেষ কাৰণটো হ'ল মই সেই সময়ত প্ৰেগনেঞ্চি চলি আছিলে সেইবাবে আৰু এতিয়া মই আজৰি হ'লোঁ। মোৰ বেবী এটা হ'ল, ল'ৰা এটা মাৰ্চৰ 30 তাৰিখে বৃহস্পতিবাৰে এই 2023 আৰু তাৰ আগৰ সময়ছোৱাখিনিত 9 months প্ৰেগনেঞ্চি সেইখিনি সময়ত মই বহুত বেছি মানে অলপ উইক হৈ আছিলোঁ আৰু মানে কিছুমান প্ৰেগনেঞ্চি ৰিলেটেড কিবাকিবি প্ৰব্লেম থাকে, সেইবাবে বনাব পৰা নাছিলোঁ। ভাবিছিলোঁ বনাম বুলি, প্ৰেগনেঞ্চিৰ গোটেই মানে ভিডিঅ'খিনি আপলোড কৰি থ'ম পাছত মই নিজে চাবলৈ, কিন্তু সাহস নহ'ল আৰু বনাবলৈ। সেইবাবে এতিয়া এটা ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মই লাইকছ ভিউজ নালাগে, আপোনালোকে যদি মন যায় চাব। মোৰ এইটো কাৰণে বনাইছোঁ, মোৰ নিজৰ যিটো প্ৰেগনেঞ্চিৰ টাইমত যিটো মোৰ ফিলিংছ আছিলে বা মই কেনেকৈ কি মানে ফিল কৰিছিলোঁ সেইটো সময়, সেইখিনিকে মই ছেভ কৰি থ'ম পিছত যাতে মোৰ মন গ'লে মই চাব পাৰোঁ। সেইকাৰণে আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে প্ৰেগনেঞ্চিৰ কথা সুধিব পাৰে কমেণ্টত। মোৰ এক্সপিৰিয়েঞ্চ হ'ল এতিয়া মই জনাব পাৰিম আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আহকচোন মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন তেনেহ'লে মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো ষ্টাৰ্ট হৈছিলে 2022 জুলাই মাহত, মানে জুলাই 5 তাৰিখে মই লাষ্ট পিৰিয়ডছ হৈছিলোঁ আৰু তাৰপিছতে আনপ্লেনডো নহয় প্লেনডো নহয় আৰু তেনেকৈ প্লেনডে আছিলে, যিহেতু লাষ্ট আমি 2 yearsৰ পৰা ট্ৰাই কৰি আছিলোঁ মানে সেইকাৰণে প্লেন বুলিয়ে ক'ব পাৰি, ছাকচেছ হোৱা নাছিলোঁ। কিন্তু এতিয়া মানে ঘপককৈ এনেকৈ এটা ভাল নিউজ পাম বুলি ভবা নাছিলোঁ আৰু জুলাই মাহত মই 5 তাৰিখে হ'লোঁ আৰু তাৰপিছত পিৰিয়ডছ হ'লোঁ। তাৰপিছত আগষ্টৰ 5 তাৰিখলৈকে মই যেতিয়া হোৱা নাই, পিৰিয়ডছ মানে ষ্টাৰ্ট হোৱা নাই, তেতিয়া মই ভাবিলোঁ এবাৰ টেষ্ট কৰি চাওঁ। যিহেতু মোৰ দুদিন আগৰ পৰা মানে আগষ্টৰ 3 তাৰিখমানৰ পৰা গাটো খুব বেয়া লাগি আছিলে আৰু দুৰ্বল লাগি আছিলে। মই কি কৰিলোঁ, ৰাতিপুৱাই 5 তাৰিখে বাদ দি 6 তাৰিখে আগষ্টৰ 6 তাৰিখে মই ফাৰ্মাচী গ'লোঁ ৰাতিপুৱাই, গৈ কিটটো আনিলোঁ আৰু প্ৰেগনেঞ্চি কিটটো টেষ্ট কৰিবলৈ। কিটটো আনিলোঁ টেষ্ট কৰিবলৈ, কিন্তু মই মানে হাজবেণ্ডক ফোন কৰি ক'লোঁ যে মই এনেকৈ মানে মেন্স হোৱা নাই, কি কৰোঁ, টেষ্ট কৰি চাওঁ নেকি? তেওঁ কৈছে নালাগে এতিয়া টেষ্ট কৰি চাবলৈ, আৰু 10 দিনমান চাই লওঁ। মই আকৌ তেওঁক নক'লোঁ, মই মনে ওলাই গ'লোঁ। 8:30মান বাজিছে আৰু তেতিয়া 6 তাৰিখে ওলাই গৈ মই ফাৰ্মাচীৰ পৰা কিটটো আনিলোঁ, আনি টেষ্ট কৰি চালোঁ। টেষ্ট কৰি চাইছোঁ, আকৌ মোৰ এটা সন্দেহো আছিলে, কিজানি ৰাতিপুৱাই ইউৰিনটো চেক কৰিব লাগে ন, তেতিয়াতো ৰাতিপুৱা হৈ থকা নাই আৰু দেৰি হ'ল, 9টামান বাজিলে। তাৰপিছত মই আনি চালোঁ, চাই এনেকুৱা নহয় যে মানে লগালগ আৰু মানে যিটো পিংক নহয় ৰেড হয়, ৰেড লাইটটো মানে একদম লগালগ হৈছে আৰু কিছুমানৰ এনেকুৱা হয় ন যে মানে দিয়াৰ লগে লগে লাহেকৈ আহে মানে লাইনটো, লাহেকৈ নহয়, মোৰ একদম দিয়া লগালগ একদম দুডাল মানে ৰেড লাইট জ্বলিছে আৰু ৰেড লাইট হৈছে আৰু ৰেড। তেতিয়া আৰু মনটো বহুত ভাল লাগিছে, যে মানে বুজাব নোৱাৰাকৈ ভাল লাগিছে মোৰতো, মানে বেলেগ এটা সুখ আৰু সেইটো। তাৰপৰা মই আৰু লগালগ প্ৰেগনেঞ্চি কিটটো যিটো চেক কৰিছিলোঁ সেইটো পেপাৰছত ভৰালোঁ আৰু ফটো মাৰি পিনে তেওঁক চেণ্ড কৰিলোঁ। চোৱাচোন বুলি বস্তু এটা পঠাইছোঁ বুলি কৈছোঁ আৰু হোৱাটছএপত পঠাইছে, আৰু সেইটো মুহূৰ্তটো জনাবই নোৱাৰি আৰু কিমান ভাল লাগে। তাৰপিছত এনেকৈ ঘৰলৈ আহিলোঁ মাহঁতৰ ওচৰত, মাহঁতকো ক'লোঁ। গোটেইখিনি বহুত বেছি হেপ্পী, মানে ভাবিব নোৱাৰাকৈ আৰু চবেই একচেপ্ট কৰি আছিলে ন বহুত দিনৰ পৰা। আৰু মইতো ৰাস্তাত আহি থাকোঁতে মানে মোৰ চকু পানী ওলাই গৈছে, মন্দিৰ এভাগ পাইছোঁ মানে এনেকৈ সেৱা কৰোঁতে মানে মোৰ পূৰা চকু পানী ওলাই গৈছে আৰু মোৰ মানে ইমানেই ভাল লাগিছে ন, মোৰ মানে বুজাব নোৱাৰা সেইটো সুখ, মানে কি ক'ম আৰু মানে বুজাব নোৱাৰা আৰু। সেই তেনেকৈ ষ্টাৰ্ট হ'ল আৰু মোৰ জাৰ্নিটো। তাৰপৰা সেনেকৈ 9 months কমপ্লিট হৈ 2023 বছৰ মাৰ্চৰ 30 তাৰিখ বৃহস্পতিবাৰ আছিলে, ৰাম নৱমী আছিলে, সেইদিনা মোৰ বেটাৰ জন্ম হ'ল ৰাতিপুৱা 8:54। চ' সেই তেনেকৈ আৰু এতিয়া বেটাৰ আজি যে ভিডিঅ'টো কৰিছোঁ, আজি তাৰ পৰা 3 মাহ হৈছে। সেইকাৰণে মই ভাবিলোঁ এই মোৰ ষ্টৰিটো এনেকৈ সাঁচি থওঁ বুলি পিছলৈও যাতে মোৰ মন গ'লে মই চাব পাৰোঁ। সেই তেনেকৈ আৰু
তাৰপিছত আৰু মাজততো সেইখিনি 9 মান্থ জাৰ্ণিটো জানেই আপোনালোকে, ডক্টৰৰ ঘৰ সেইখিনি কৰি থাকিবলগীয়া হৈছে। কিন্তু মোৰ প্ৰেগনেঞ্চিত এটাই মানে ভাল আৰু মোৰ একো অসুবিধা নহ'ল, একো প্ৰব্লেম নহ'ল। ডক্টৰে যেতিয়া চেকআপত মাতিছে তেতিয়াই গৈছোঁ, যেতিয়াই যি টেষ্ট কৰিব দিছে সকলোখিনি কৰিছোঁ। আৰু টেষ্টটো চব মানে ৰিজাল্ট ভাল আহিছে। প্ৰেগনেঞ্চি টাইমত যেনেকৈ খাব দিছিলে তেনেকৈ খাইছোঁ, আৰু লাষ্টত মই ভাল ৰিজাল্টে পালোঁ। চ' সিমানেই আৰু সেইটোৱে আৰু এতিয়াৰ পৰা ব্লগ বনাম বুলি ভাবিছোঁ। বেটা আহিলে নহয়, বেটাৰ লগতে বনাম আৰু ব্লগ বনাম। যদি আপোনালোকে বিচাৰে মই ব্লগ বনাই সদায় দিয়াটো আপোনালোকে কমেণ্টত জনাব।